শুনব গাইছে তো কথা এটা হ'ল যে মোৰ BMW খন বেয়া হৈছে মানে BMW গৈছে সেইটা মানে গাইছ এখন মোৰ BMW বুলি ক'লেও ভুল নহয় গাইছ এখনৰ পৰা সৰুৰ পৰা শিকিলো এখনতে মই চব কৰিলো চব বুলি কাছা তলত থাকিলে মানে বেছি দিন নাথাকে আমাৰ চিন্তাৰ চিঙে হৈ গৈছে মানে এখন যখন চাইকেল আছে না চাইকেলখনৰ যোনটো হেৰি আছে ভেলিবেল সেইটো হৈ গৈছে ডাইৰেক্ট এখন কি Duke 39 পিছে কাৰণে সঁচাকৈ মই Duke 390 মই দেখি দিব পাৰো So guys, welcome back to another নতুন ভিডিও লগম জনালো নতুন ভিডিও সকলোম জনালে নতুন ভিডিও আছে এই ভিডিও মানে বহুত খাস হ'ব পাৰে মই মাত্ৰ উঠিলো ঠিক মানে মুখ চুখ লৈ ভিডিওটো ষ্টাৰ্ট কৰিলো আৰু কি এটা সুন্দৰ বতাহ দিছে বাহিৰত দি পজা এটা সুন্দৰ বতাহ দিছে সেই বতাহটো খাই মোৰ মন খুব ভাল লাগে টাইমটো চাই লওঁ টাইমটো কেতিয়া বাজিল গাইজ বৰ্তমান বাজিছে 10:41 হ'ল গাইজ বৰ্তমান মানে শুইছোঁ মই মানে 10:15 উঠি মুখ হাত ধুৱাগৈ চাহ পানী খাই গেলি বাৰ পাহেনা চাহেনা কৰা গেলি 10:40 আৰু ভিডিঅ' 10:40 আমি ষ্টাৰ্ট কৰিলোঁ মানে মই ভিডিঅ'টো বনাব ইচ্ছাই নাছিল মানে মই ভাগত দেখ পিছে গৈছিল যেনে সুন্দৰ এটা বতাহ দিছে এই বতাহটো মানে আমাৰ গাছ বিল্ডিং থকাৰ কাৰণে বহুত সুন্দৰ বতাহ এটা দিছে মই দেখি বেক কেমেৰাটো কৰি দেখি দিওঁ এই মানে গাইছ চাব পাৰে বাৰু যে কি মজা বতাহ দিছে চাব পাৰে গাইছ মানে গাইছ বতাহটো ইমান সুন্দৰ দিছে যে শুই উঠিব ইচ্ছা নাযায় সেয়ে মই ভিডিঅ'টো বনাবৰ ইচ্ছা নাছিল কেনেকুৱা বতাহ দিছে একবাৰ চাই লওক বাৰু পাত দিলে কি হিল মিলি আছে একবাৰ চাই লওক এইগিলা বতাহটো থকা হৈছে মানে আমাৰতো মজা বতাহ দিছে এইটো মানে এনেকুৱা ভাল বতাহ আৰু এনেকুৱা মজা বতাহ যে শুই উঠিব ইচ্ছা নাযায় সেয়ে মই ভিডিঅ'টো ইচ্ছা নাছিল মই ভাবিলোঁ অডিয়েঞ্চবিলাক চাই ৰখি আছে সেয়ে তেনেকৈ খাবৰ কাৰণে মই ভিডিঅ'টো বনালোঁ মানেতো গাইছ মানুহে গৰমত মৰিবই মানুহটো গৰমত মৰিব উপায় মাত্ৰ লাইনটো গেল ক'ত মৰা এতিয়া আৰু তো ছুটি হয় কিয় লাইনটো দিয়া জিন্দি নেদা পৰা যা মানে আমাৰ মানে বৰফ অঞ্চলত ঘণ্টা মিনিটে লাইন যাব দিব 5 মিনিট যাব 5 ঘণ্টা লাইন মানে লাইনটো যাব 5 ঘণ্টা দিব আৰু 5 মিনিট থাকিব 5 ঘণ্টা যাব 5 মিনিট থাকিব ভাই কিবা গেম খেলাই আছা নেকি আমাৰ যদি খেলাই আছা এতিয়া বন্ধ কৰ নহ'লেতো গমেই পাবি কি হ'ব মানে গেং লৈ যাম বেলেগ নাপাওঁ আহিলেও মানে লাইন গেছি আমাৰ নেচাৰেল বতাহ দি আছে না কিছুমানে দি আছে নেচাৰেল বতাহ মই দেখিছোঁ কি সুন্দৰ বতাহ মানে উঠফাই ইচ্ছা নাযায় যদি বাগাত দি থকা এই বতাহ যদি কম্বলেৰে বাগাত দি থকা তেতিয়াও কোনো হেৰি নালাগে মানে কেনেকুৱা এটা মজা ফিল এটা উঠে বাগাত দি থাকিলে যে উঠফাই ইচ্ছা নাযায় মোৰতো আজি ভ্লগ বনাব ইচ্ছাই নাছিল যিহেতু মানে বনাব খুজিলে চাবো সেই মই বনালোঁ মানে উঠফাই ইচ্ছা নাছিল ইমান আৰামত বাগাত দি থাকিলে আৰু ক'ত উঠিম নিজে কওঁ গাইছ মই এইটো ক'ব বিচাৰিছোঁ যে আজি যোনটো আমাৰ বতাহ দিছে এইটো সুন্দৰ কালিতকৈ বেছি স্পীডত দিছে বতাহটো আমাৰ পানীৰ ধাৰত গম পাইছোঁ আমি ইয়াতে মই দেখি দিছোঁ পানীৰ ধাৰত আৰু পানীৰ ধাৰত আমি গম পাইছোঁ কিমান স্পীডত দিছে বস্তুটো বুজি পাইছে নিশ্চয় শুনিলোঁ এই বতাহ যদি কিনবা নাপা এই বতাহৰ দাম আনলিমিটেড ভেলিউ বুজি পাইছে মই কি কৈছোঁ এই বতাহ মোৰ আকলাই ব্লগত গমেই পালি সম্পত্তিকাৰ মোৰ আৰু সেই সম্পত্তি মোৰ হ'ব পাৰে বেলেগ কথা হ'ব নেকি মানে আজি স্কুলটো একমাহ বন্ধ হৈ আছে সেই একমাহৰ মানে আৰু কালিৰ পৰা মোৰ টিউশ্যনো আছে কালিৰ পৰা মোৰ 9:30 টিউশ্যন সেই ভগ দেৰি বহি দিছে এই ঘৰতে মানে কালিৰ পৰা টিউশ্যন আছে যাতে টিউশ্যন 9:30 পৰা ক'ৰবাত 11মান বজাত গ'লে হ'ব আৰু ভাটিবিলাতো আছে কালিৰ পৰা এই যিহেতু টিউশ্যন নৰান উপায় নাই আৰু গাইছ চক আহিল বাপ্পাকক খাবৰ কাৰণে আহিল জ্ঞান ঘূৰি আহিল এতিয়াতো তাই গেছি এতিয়াই আহিল চালা কি চলে হ'ব নালাগে এইটো খাই দিছোঁ নেকি আমি আমাৰ আছে নহয় চৰাই দিছে পট্টা গ'লে ক'ব পাৰে ইয়াৰো এনাৰ্জি শেষ নেকি বন্ধ হ'ল বন্ধ হ'ল বন্ধ হ'ব নেকি এটা কাম কৰ গেলি তই হবি তই যদি যাই সেইটো কথা ল'বি যদি সেইটো নাই সিহঁতক চব কাটিম চব এনেকুৱা গাছো কাটিম এও কাটিম কাটি পেলাই পলিউশ্যন কৰি বেলেগ দি হ'ব যদি সেও নহয় লাষ্টত কি হ'ব তই নিজে ভাবি ল'বি তো গাইছ মানে যদি যোৱাৰ পিছত সি নাথাকে কাটি ধৰি দিম বেলেগ এনেকুৱা পানী বেছি দৌৰমাত দিলে বিশ্বনাথ পকত দৌৰমাত দিম বাগাত দিয়ে ভাল লাগে মানে বাগাত দি পেলাই ভাল মানে কথা বহুত ডিফাৰেঞ্চ আছে মানে কালি ৰাতি দেখিছে যোনটো ভ্লগ দিছোঁ ব্লগ মানে নাইট আছিল নাইট প্লাছ মানে ডে আছিল কিন্তু আজিতো অকল ডে হ'ব নাইট চাইড একো নাই যিটো বুজি পাইছ কোনো ভাবি আছা নাইটৰ কিবা পাবি একো নাপাই গ'লে পাইছা নহয় আজি এখন পইচা থৈ দিয়া দেখান ভণ্টি নাইনে মামা আছে গিছ থাকাকে কালিতে গেছি নাইলি ভাল হয় দে চব বস্তু থাক লাগে মোবাইল খাওঁ বস্তু পাক চব বস্তু লাগিব পেটটো ভৰাব লাগিব আকলা গেম খেলব লাগিব শ্বেয়াৰ কৰিব লাগে আজি সাধু দিম ৰাজিব আজি এনেকৈ
মানে আমাৰ নানি আহিছোঁ হেলাই জিমখন গা দৃষ্টিকোণ নিচে ডাঙৰ কৰি এনেকৈ চাওঁ বাৰু মানে সিনে আইনে ৰ মামাছে গেছি পকৰ পাৰে ঘূৰি ঘূৰি আহিলি এই গনামত থাকিব থাকিব নৰি ঘৰত নদী নানিবলৈ সেই বস্তি গেছি গাছৰ তলত বহিছিল তাতে আৰে মামাছে জানা সিনে আহিছে মামাছে মই আৰু কিয় চাওঁ চশমাজাৰ চিংচি চলিকেইটা কালাতে সোমাই আহিলে খেলবাৰ কাৰণে বিছনাখনত দিছে নেক্সট কি কৰিব চালত বান্দাৰকেইটাক দিছে তাতে হেৰি কৰিবৰ কাৰণে সেইকেইটা চিংচি বানপানীত খাই গৈছে বান্দাৰকেইটাই বেয়া কৰিব এই খুচবি এন তাৰপৰা আনিবি বস্তুটো বেয়া কৈছে যেনকে না নলবাৰীত গেলে আনিবা মানে গাইছ মুখখন চাই গমেই পাইছোঁ কেনেকৈ ব্যৱস্থা হৈছে মানে গাইছ আমাৰ টোপনিৰ পৰা উঠিলোঁ না গাইছ সেইকাৰণে মুখখন অলপমান চকুকেইটা ফুলি আছে মানে মই ভাবিলোঁ কি অলপমান বাগাৰ দিয়া হয় মই 2টা বজাৰ পৰাই পুৰা 4:15 মান হ'ল তেতিয়া বাগাৰ দিলোঁ প্ৰথমতে বাগাৰ দিছিলোঁ বাগাৰ দি পেলাই এতিয়া অলপ উঠিলোঁ উঠি পেলাই নিজৰ পৰা ষ্টাৰ্ট কৰিলোঁ মানে কি হ'ল মানে মাথাটো বিষাইলে আৰু দাঁতটো বিষাইছে সেয়ে মই অলপ বাগাৰ দিলোঁ ইফালেতো কি বাগাৰ দি মই ভাবিলোঁ কি উঠলোঁ উঠি পেলাই বোলো কি ভিডিঅ'তে মানে আধা কমপ্লিট হৈছে তো বনাব ষ্টাৰ্ট কৰিলোঁ মানে কেনা এই মাজত লাইনটো কি লাইনটো যাবলৈ মই ফুৰিলোঁ অলপমান মানে বাকী কদল চদল খাই আহিলোঁ খাই পেলাই আহিলোঁ আহি পেলাই হেৰি কৰিলোঁ মানে তো গাইছ গধূলি বেলা হ'ব আছে মানে বতৰটো ধুনীয়া ক'বাৰ সেইকে নাই বাপৰে সেই কৰবা হোটেলৰ মেঘে অলপমান ঠাণ্ডা কৰিলাক মানে খচি পেলাই কি হয় শাস্তি পাইছে আজি দিনটো আজি একানে ঘৰা খাপ কোব দিছে একা নাই কেনে মাত থাকাই বাপৰে বাপ এই গৰমত মানুহ সত্য নদী গোটাই একেলগে ঘৰা খাপ পাৰি কোবই ফেনাখন লাগছে একেলগে লৈ গৈছে একেলগে গৰমত এইটো টাইমত অলপ ঠাণ্ডা কৰেচোন কৰে বাকী আনবা 1-2 কালি 4টা বজাত গেলে ঠাণ্ডা নাই গৰম তামান গৰম 4টা বজাত এই 5টা বজাত অলপমান ঠাণ্ডা পৰে 5-5:30 ধৰা হাপ কোব বাপৰে ভ্ৰমৰ বাছ ধুনে একেলগে কেনাই বাছ ঘাম গোটাই একেলগে হেৰি কৰিছে একেলগে বগা কালাৰৰ ওপৰত ৰঙা আৰু হালধীয়া মাৰি একেলগে হেৰি বগা কৰিছে এই মাৰি আছে আমাৰ কাষৰ ঘৰৰ গিৰি ঘৰৰ ইমান একদম ৰং মাৰি ভাবলি গম পালে 4টা বজাৰ আগত টাইম হেৰি 4টা বজাৰ পিছত টাইম হেৰি বহুত হেৰি লাগে মানে এনাহান লাগে যে এনাহান লাগে মই 4টা বজাৰ পিছত এনাহান লাগে মই 4টা বজাৰ পিছত স্বৰ্গত 4টা বজাৰ আগত নৰকত আছিলোঁ এনাহান লাগে আৰু লাগবইতো এনাহান কেনাহান নালাগে বুজি এনাহান নালাগে কেনাহান লাগব কি তই হেৰিত আছা নেকি তই লাগজিৰে আছ নেকি আম্বানী আছা নেকি ৰাস্তাতে আছে নান ঘৰতে আছোঁ কৰিবাই কেনে উপায় নাই আজি চাপোৰ্ট কৰা তেতিয়া অলপমান ভাল কৰিব পাৰোঁ 4টা বজাৰ আগত নৰকত আৰু 4টা বজাৰ পিছত ছোৱালী থকা নালাগে বুজি পাইছে টাইম এনেকুৱা ঠাণ্ডা আৰু এনেকুৱা মানে হেৰি হেন টাইম মানে আৰু টাইমটো বহুত ভাল লাগে এনেকুৱা টাইম গেলে কিবা নিজৰ মনটোৰ মাইণ্ডটো কণ্ট্ৰল কৰিব পাৰি আৰু এটা টাইম 4টা বজাৰ পুৱা 4টা বজাৰ আৰু 4টা বজাৰ বহুত মানে এই আমাৰ যোন গাঁতা আছে না গাঁতাত মানে মাটি খেলাম আমি একেদিন গুৰুত্ব খেলাৰ কথা আছে মানে দেউতাক মানে গুৰুত্ব মাটি খেলাৰ কাৰণে আইতাই ভাল অলপ ক'লা সেইকাৰণে মানে অলপ মানে ভিডিঅ'টো স্কিপ কৰি দিলে কথা মানে হেৰি কৰিব মানে পাৰ্চনেল কথা মানে গাঁতাত অলপ মাটি চাটি খেলাব লাগিব না যোনটো গাঁতা মই জিম কৰি দেখাই দিয়ক মানে সেই গাঁতাটোত মানে অলপমান মাটি পেলাব লাগিব পেলাই মানে গোটেই ক্লিয়াৰ কৰি দিব লাগে কি মানে খেলিব পাৰোঁ মানে আমাৰ ঘৰটো আছে না আমাৰ ৰাস্তাটো মানে নতুনকৈ হ'ল না সেই ঘৰটো মানে ৰাস্তাটোত যাৱাৰ হেৰিতে মানে মানে থাকবি গাঁতা ৰাতি দিম মানে টাউন আনব সেইটো হাইৱে ইমান স্পীডত গাড়ী চলাব যিটো সুন্দৰ সুন্দৰ নকৰা হ'লে হেৰি কৰে সেনেকৈ সেই কি কৈছোঁ ভৱিষ্যত গেলি মানে ক'ত 11 বছৰমান পিছত আমি তাতে বনাব পাৰোঁ ঠিক নাই আৰু মাটিটো মোক এসপ্তাহ 2 সপ্তাহমান পিছত খেলিব পাৰোঁ মানে বস্তিত ফেল আছে বৰ্তমান তাতো মানে মস্ত বম সেই তাত দি ফেলাই আছে আমাৰ ফেলা নাই সেইটো সুৰাতৰ ফেলাই আছে মাটি সেইখন ট্ৰেক্টৰ লগাই দিছে আহি যেনে ট্ৰেক্টৰ গাইছ মানে একমাহ মোক মাতে শুনিবে কুত্তা মোক কোনো মাতিব নালাগে মই অসমবাসী মানে কুত্তা মানে মোক মাতে শুনি আনে একমাহৰ কাৰণে স্কুল পাতো কিবা মানে বহুত প্ৰেছাৰ আছে লাগাতকৈ বেছি প্ৰেছাৰ জানা নাই মানে মোৰ গোটেই এছেম্বলি দিছে 8খানমান ছাবজেক্টৰ এছেম্বলি কিন্তু 10খান হৈছে যায় লাষ্টত টিউশ্যন যাবি না বেছিকৈ যাবি ঘৰতে কাদ্দা মাৰিব শিকিব লাগিব টিউশ্যন যাব লাগিব আৰু পঢ়িব লাগিব কাম বন নাই পঢ়িব কৰোঁ নেকি এটা পাকৰাজৰ পৰা ঝাপি দিওঁ হ'ল আৰু উভতিও নাও তালা প্ৰেছাৰ দিছে না মাথাত কৰিবি নেকি দুটা কৰি নামটো শুনিছে না কোনি करे ये भूटान बांग्ला क्या करे जब पानी डिब्बू कब कि आसाम में से पानी से 5 मिनट से पानी से डिब्बू से 5 मिनट से भूटान से एरियार पिछड़ से असम से कोकल से पानी से ओके से ओका टिकट दाम से पानी से कब कोई फला पानी डिब्बू हास खाई पानी जाबो अरे बानपानी सीजन কথা কৈছো দিন মাহ ডাঙৰ একবাৰ কৈ কাপি গাইছ মানে বতৰটো ভাল অলপ চাহ খাই লওঁ
চাই নেহাৰি লগাই থৈ দিওঁ এতিয়া মানে সুন্দৰ বতৰত মানে বস্তু খাৱা বিভিন্ন ধৰণৰ কাম চাম কৰাই ভাল বেলেগ গান ঘুমি থাকিলেই ভাল কি কৰিবি ঘুমি থাকিলে চবেতো নোৱাৰাই নাই বনাই নেকি চাবা সুন্দৰ আৰু বতাহ আৰু ক্লিন ঠাইত দি আছে গাইছ অলপ দেখি দিওঁ সেই পিছফালে যি আছে আমাৰ সেই বগৰ সেই শালটোত ধাৰ পৰছি হেৰিছিলোঁ যে ধাৰ বহুত ধাৰ পৰছি লাগাতকৈ বেছি ধাৰ পৰছি যিহেতু ধাৰ পৰাৰ কাৰণে পানীটো সোমাব ধৰিছিল আহিলে বুজি পাইছে নিশ্চয় গাইছ মই মাটি ফেলৰ কথা কৈছিলোঁ গাইছ মানে মাটি ফেলটো মানে যিটো কথাটোত ঘৰৰ পৰা বহুত দোৱা পানী বেৰে তাৰ বাদল সোমাইছে গাইছ এই বাদল সোমাওঁতে পানী আহিছে হ'বলৈ গ'লে মানে ওপৰত যাওঁ এটা মানে সাপ চাপ আছে গাইছ তলত থাকিব নোৱাৰে ডেঞ্জাৰ আহিছে কালি আহি হ'লে তলত দেখিলোঁ এই ওপৰৰ পৰা চালে কেনে নালাগে তলৰ পৰা চালে ওপৰৰ এটা বস্তু হেৰি মই পাহৰি গৈছোঁ তলত শুনব গাইছ এটা কথা এটা হ'ল যে মোৰ BMW খন বেয়া কৰিছে মানে BMW গৈছে সেইটা মানে গাইছ এখন মোৰ BMW বুলি ক'লেও ভুল নহয় গাইছ এখনৰ পৰা সৰুৰ পৰা শিকিলোঁ এখনতে মই চব কৰিলোঁ চব ভুল গাছ চাছ তলত থাকিলে মানে বেছি দিন নাথাকে আমাৰ চিন্তাৰ চিঙা হৈ গৈছে মানে এখন যোনখন চাইকেল আছে না চাইকেল এখনৰ যোনটো হেৰি আছে ভেলিবেল সেইটো হৈ যাব দিছে তাইলে এখন কি Duke 390 পিছে কাৰণে সঁচাকৈ মই এখন Duke 390 মই দেখি দিব পাৰোঁ